হে বাদ দে থ, মোৰ নাম ভোলা। মই মানুহক ভুলাই পেলাম। কণ্টিলো, তই টেনচন নলবি। কণ্টিলো, ফলো মি। ঐ নাহ কেলে? এ গৈছো ৰ। ঐ পুতুকণ, ভুলুকা, দেৰি হৈছে। আমি কিতাপখনৰ ওচৰলৈ যাব লাগে সোনকালে। ঐ বোলা, তই কি মানুহ সঁচাকে? আমি কিমান দেৰি হ'ল গম পাৱ নাই? এইখিনি দুটা বহি আছো, তই অহাই নাই ইমান দেৰিলৈকে। ইমান দেৰি কৰিব লাগে নেকি? হ'ব এতিয়া সেইবোৰ বাদ দে। আমি সোনকালে কিতাপখনৰ ওচৰলৈ যাওঁ আহ। বৈ সোনকালে বৈ। বহুতে কৈ দিলি তহঁতি আহোঁতে। হ'ব আহ, এতিয়া যাওঁ। ফণীধৰ বজেন, ফাইনেলি আমি পৃথিৱী পাই গলোহি, নিজৰ জেগা। চাচোন কেনেকুৱা ভাল লাগিছে। মিনেশ্বৰেটি, বৰ কিবা আপোন লাগিছে হে। লোকৰ গ্ৰহত থাকিলেও নিজৰ পৃথিৱীখন কেতিয়াও পাহৰিব নোৱাৰি দেই। চাৰিওফালে চাচোন, যিমানলৈকে চকু যায় সিমানলৈকে গোটেইখন সেউজীয়াই হৈ আছে। এনেকুৱা সেউজীয়া পৰিৱেশটো দেখিলে মনটো কিবা ভাল লাগি আহে। পিছে হেৰি নহয়, এলি গ্ৰহৰ পৰা ইয়ালৈ অহাৰ লগে লগেতো আমাৰ যাদুৰ শক্তিবোৰ কমি গ'ল। মোৰ কিন্তু মচমচকে ভোকটো লাগি আহিছে দেই। মিনেশ্বৰেটি, আমাৰ এইজনৰ ভোক লাগিলেই বোলে। বলক ইয়াত ৰৈ নাথাকো আৰু সোনকালে যাওঁগে। বজেন বল, ঘৰলৈ কিবা বহুত বছৰৰ মূৰত যাম যেন লাগিছে। বল সোনকালে। সন্ধ্যা ভাইটি, ব'লা, আজি তুমি আমাৰ ঘৰতে ভাতটো খাই পিনি ঘৰলৈ যাবাগে। বজেন দা, বলক তেতিয়াহ'লে, ৰৈ থাকি লাভ নাই। ঐ লগিতা, ৰচোন ৰ। এইটো এনেই দেৰি হৈছে, আকৌ কিহৰ ৰ ক'বলৈ আহিছ? ঐ, সেইখিনিতে কিবা এটা আছে বুজিছ, খমহাই আছে। আৰু ভালকে মন দি মাতটো শুনচোন। কণ্টিলো, তইতো ঘৰৰ পৰা আহোঁতে ঠিকেই আছিলি। তইতো কোৱা নাই যে মই কিতাপখনৰ ওচৰলৈ নাযাওঁ বুলি। এতিয়া যেতিয়া আমি কিতাপখনৰ ওচৰ পাবহি হৈছে, তেতিয়া তই সেইপৰা চংকা বংকাখন কেলে দেখুৱাইছ? তোৰ যদি যাবলৈ মন নাছিলে তেতিয়াহ'লে ঘৰতে কৈ নিদিলি কেলে? তেনেকুৱা কথা নকবি তই। মই নিজ ইচ্ছা মতে আহিছো, আৰু মোৰ আহিবলৈ মন নথকা হ'লে মই ডাইৰেক্ট কৈ দিলো সেদিন নাযাওঁ বুলি। তই তেনেকুৱা কথা নকবি মোক। হ'ব দে কণ্টিলো, কি বস্তু চাওঁ দেখুৱাগেচোন বৈ। সেইখিনিতে কিবা এটা আছে, চাই দিয়া কেনেকে খমুৱাই আছে। ঐ ক'তা কি বস্তু? সেই আছা, সেই গছজোপা পিছফালে। কি বস্তু সেইটো? এতিয়া দেখিল নহয় তহঁতি, নিজ চকুৰে চাই ল। মোৰ কথা বিশ্বাস নকৰ নহয়। কি বস্তু সেইটো? কেনেকে লৈ আছে দেখিছ নাই? কণ্টিলো, সেইটো কিবা জীৱ জন্তুহে হয় বুজিছ। কেনেকে লৈ আছে দেখিছ নাই? বটি, সেইটো দেখোন ভালুক। ভোলা, সেইটো আমাক দেখিলে। ভোলা পলা। ল'ৰাকেইটা, ভালুকে বোলে জীয়াই থকা মানুহ খাই বৰ ভাল পায়। আমি কেইটা পলাই দিওঁ ল'ৰাকেইটা, আমি ইয়াত কথা পাতি থাকি লাভ নাই, পলা। ফন্দিয় ভাইটি, এইফালে সোমাই আহা। বজেন দা, যক ভাতৰ যোগাৰটো কৰকগে। মোৰ হ'লে বৰ বেয়া ভোক লাগিছে দেই। মই এইখিনিতে বহো, আপুনি যক। ঠিক আছে ফন্দিয় ভাইটি, খাবা মই বনামগে ৰবা। হেৰি নহয়, তুমি এই পুতুকণ ভাইটিহঁতক, ভোলা ভাইটিহঁতক ফোন এটা কৰি পিনি কৈ দিয়া আমি ঘূৰি আহিলো বুলি। তেহেঁতি মিছামিছি এনেই চিন্তা কৰি আছে নহয়। বজেন দা, মই ফোন কৰিম, আপুনি খানাটো বনাওকগে যক। ঠিক আছে দিয়া, বৰ ভোক লাগিছে যেন পাইছো দেই তোমাৰ। আৰে বজেন দা, ভোক নালাগিব। এলি গহলে যোৱাৰ পৰা আমি একো খোৱাই নাই। চিন্তা কৰি চাওকচোন, কেলে ভোক নালাগিব বাৰু? চিন্তা নকৰিবা ফন্দিয় ভাইটি, মই খানা বনাওঁগে। তুমি ফোন এটা কৰি দিয়া খালি এহেঁতক। ভোলালৈকে ফোন এটা কৰি কৈ দিওঁ কথাটো, আমি পালোহি বুলি। জিন্দগী হাফা আৰু তুম মুস্কুৰানে কি বাত। হেল্ল' ভোলা, ক'ত আছ তই? ফণীধৰ, তই কি ঘৰলৈ আহিলি নেকি? আবে ভোলা, আমি কি এলিয়েনৰ ঘৰতে থাকিম বুলি ভাবিছিলি নেকি? এদিন না এদিনতো আহিবই লাগিব ন। সেইকাৰণে আজিয়ে গুচি আহিলো। কি বেয়া পালি নেকি গুচি অহাৰ কাৰণে? ফণীধৰ, যি কথা নকবি কিন্তু দেই চব সময়তে। তহঁতৰকেইটা হাবিলে সেই কিতাপখনৰ ওচৰলৈ বিচাৰি আহোঁতে এতিয়া আমাক ভালুকে পালে হাবিত। গম পাও নে তই? সেইবোৰ খবৰ ৰাখিছ? এই ফাল্টু কথা এবাৰ কৈ থাকিবি মুঠতে। কি ভালুকে? ক'ত আছ তহঁতি? ভালুকটো ওলোৱা দেখি আমি কেইটা পলাই দিলো। সেই শিলটোৰ তলত আহি সোমাই আছোহি। পিছে খেদি আহিছে সেইটো। এতিয়ালৈকে দেখা নাই পিছে আহিছে নে নাই আহা। ভোলা, এতিয়া পিছে তহঁতিকেইটা পলাই গুচি আহিব পাৰিবি নে নোৱাৰ তাৰপা? কেনেকেনো যাবি এতিয়া? যোনটো ৰাস্তাই যাব লাগে ঘৰলৈ, সেইটো ৰাস্তাতেচোন ভালুকটোৱে ৰৈ আছে। এতিয়া সিটো ৰাস্তাই যাবলৈ হ'লে কেলে নৈখন থকা নাই জানো? আমি গোটেইকেইটা ইয়াতে এতিয়া বহি আছো এই শিলটো কিনাৰতে। কণ্টিলো, ভলুকা, পুতুকণ, আমি গোটেইকেইটা আছো। এইকেইটাতো ভয়তে পেপুৱা লাগিলে।
এইটো দেখোন বৰ ডাঙৰ কথা হ'ল ৰ মই বজেন্দাৰ কথাটো কৈ দিওঁগে তহঁতিকেইটা তাৰ পৰা নিহিলিবি কিন্তু দেই কেনেবাকে ভালকে দেখিবলৈ হ'লে তহঁতকেইটাক জনি মাৰি খাই পেলাব ফন্দ হ'ব দে তই বজেন্দাক খালি কথাটো ক যেনে তেনে কিবা এটা কৰিবলৈ ক এলিহঁতৰ ঘৰৰ পৰা আহি পাইছিলোহে এতিয়া আকৌ নতুন সমস্যা এটা দেখা দিলেই এইবাৰ আকৌ ভালুক ওলালে বজেন্দা বজেন্দা ভালুক আইও বটি ফন্দ বাজি তুমি দৰ্জাখন মাৰি নথলা নি কেনেকে সোমাবলৈ পালে ভালুকটো নহয় বজেন্দা আপোনালোকৰ ঘৰলৈ ভালুক নাই সোমোৱা এই হাবিতে ভালুক ওলাইছে আমি কেইটা ইমান দিন নহা দেখি কণতিলো ভোলা পুতুকণ ভলুকা এহেঁতি কেইটা সেই যাদুকৰী কিতাপখন বিচাৰি পিনি হাবিলে গৈছিলে তেনেকুৱাতে এহেঁতক ভালুক এটাই পালে নহয় ফন্দ বাজি হ'ব না হ'ল কি হ'ব এতিয়া তেহেঁতৰ ক'ত আছে তেহেঁতি সেই হাবিডোখৰ ওচৰতে শিল এটা কিনাৰত বোলে লুকাই আছে হেনো ভালুকটোৱে তেহেঁতক খেদি আহিছিলে বুলি কৈছে এতিয়ালৈকে কিন্তু ভালুকটো নাপাত্তা বোলে দেখা দেখি নাই ফন্দ ভাইটি আমি কেইটাই কিবা এটা কৰিব লাগিব গম পাইছা নাই তেহেঁতকেইটাক আমি যেনে তেনে বচাই পিনি আনিবগৈ লাগিব ব'লাচোন আগফালৰ ৰুমটোলৈ ব'লা বজেন্দা আহক ঐ খানে চাচোন চা গোটেই চাৰিওফালে কেৱল সেউজীয়া পৰিৱেশ এলিয়েনৰ গ্ৰহটোত গৈ কি দেখিলি গোটেই চাৰিওফালে অকল মৰুভূমি এতিয়া চাচোন আমাৰ গ্ৰহটো গোটেই সেউজীয়া পৰিৱেশে আৱৰি আছে কিমান যে ভাল লগা দৃশ্য এইবোৰ মিনেশ্বৰ তই কিন্তু ঠিক কথা কৈছ এলিয়েনৰ গ্ৰহে আমাৰ পৃথিৱীৰ লগত পাত্তা নাপায় পিছে হেৰি নহয় মিনেশ্বৰ ময়ো ঘৰলৈ যাওঁগে ভালমান দিন হ'ল নহয় এলিয়েনৰ গ্ৰহত থকা ঘৰটো চাগে চিন্তা কৰি থাকিব পাৰে মই ইয়াৰ পৰাই বিদায় মাগিলো আৰু দেই আমাৰ ঘৰত নোসোমোৱাকে যাবি নে তই প্ৰথম আমাৰ ঘৰলৈ বৈ তাৰপিছত তই ঘৰলৈ যোৱা কথা চিন্তা কৰিবি হ'ব দে বৈ তেতিয়াহ'লে তহঁতৰ ঘৰলৈকে বোলা ফণীধৰে যে ফোন কৰিছিলে বজেন্দাহঁত আহি পিনি পালেহি নেকি পোৱাটো পালেহি কিন্তু আমি কেইটাইহে বৰ বেয়াকৈ ফচিলোঁ নহয় যিকেইটা মানুহক বিচাৰি আহিছিলোঁ সেইকেইটা মানুহ ঘৰ পালেগৈ এতিয়া আমি হাবিৰ পৰা যে যাব নোৱাৰা হৈ থাকিলোঁ বোলা ফণীধৰে ফোন কৰে কি বুলি ক'লে বজেন্দাৰ কথাটো কওঁগে বুলি কৈছে নে কিনো বজেন্দা আমাক বচাবলৈ আহিবলৈ নাহে মোক মুঠতে ফণীধৰে কৈছে বোলে মই বজেন্দাক কথাটো কওঁগৈ নাহো একো নক'লে নহয় মোক হ'ব দে তেতিয়াহ'লে নিশ্চিন্ত থাক বজেন্দাই যেতিয়া কথাটো গম পাইছে তেতিয়াহ'লে আমাক বচাবলৈ নিশ্চয় আহিব আমাক হাবিত এনেকৈ এৰি নিদিয়ে পিছে ল'ৰাকেইটা কথা এটা হ'ল নহয় অথনিৰ পৰা যে ভালুকটোৱে আমাৰ পিছে পিছে আহিছিলে এতিয়া ক'লৈ গ'লগৈ সেইটো নহা হৈ থাকিলে যে বোলা ভালুকটো নাই অহা যে আমি সেইফালে আকৌ ঘৰলৈ যাবগৈ পাওঁ বা ৰচোন বাৰু অকণমান বহ চাই লওঁ খেলটো কি হয় বুজিছা ফন্দ ভাইটি ভালুকটো মাৰিবলৈ হ'লে কিন্তু আমি অকলে দুটা মানুহে নোৱাৰিম মানুহ দুটামান লগত লৈ যাব লাগিব তেতিয়াহে পাৰিম বজেন্দা যি কৰে সোনকালে কৰক এহেঁতি কেইটা কেলে হাবি হিলটো কিনাৰতে লুকাই থকা নাই জানো ভালুকটোৱে যদি এহেঁতক কেনেবাকৈ পাই যাবলৈ হয় বখলিয়াই পেলাব গোটেইকেইটাক কাক নিম ফন্দ ভাইটি মিনেশ্বৰ ৰাইটি আৰু থানেশ্বৰ ৰাইটি হয়তো ঘৰ গৈ পোৱাগৈ নাই তেহেঁতলৈ ফোন এটা কৰি তেহেঁতকে লৈ যাওঁগৈ নি হাবিলে বজেন্দা সেইটোকে কৰো নহ'লে বলক আৰু বহুত দেৰি কৰি থাকিব নোৱাৰে ইয়াত গম পাইছে নাই তেহেঁতিকেইটা বৰ বিপদৰ মুখত আছে ভালুকটোৱে তেহেঁতক খাওঁকে আছে ইয়াত দেৰি কৰি থাকিবলৈ হ'লে তেহেঁতক ভালুকটোৱে খায়ে পেলাব বজেন্দা ব'লা